হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ বগৰী জেলিৰ ৰেচিপি। তাৰ বাবে মই চচপেন এটাত পাঁচফোৰণ অলপমান দিলোঁ, শুকান জলকীয়া দুটা দি ভালকৈ ভাজি উঠাই ল'লোঁ আৰু সেই চচপেনটোতে জুলীয়া গুড় 2 কাপ দিলোঁ আৰু গুড়খিনি যেতিয়া ভালকৈ উতলি আহিল তাতে মই বগৰীখিনি পৰিষ্কাৰ কৰি লৈ সুন্দৰকৈ তাতে ঢালি দিলোঁ আৰু যেতিয়া অলপ উতলি আহিব পাঁচফোৰণখিনি খুন্দি লৈ তাতে দিব, শুকান জলকীয়া দুটা, তেজপাত 2 শিলা দি দিব আৰু ভালদৰে লৰাই দিব আৰু যেতিয়া দেখিব অলপ গাঢ়া হৈ আহিছে, ভালকৈ উতলি আহিছে, যেতিয়া কোমল হৈ যাব তাৰ ওপৰত অলপমান ক'লা নিমখ ছটিয়াই দিব লাগিব আৰু নিমখখিনি দি পেলাই ভালদৰে লৰাই দিব যাতে বস্তুখিনি সম্পূৰ্ণৰূপে ভালদৰে মিহলি হৈ যায়। আৰু যেতিয়া দেখিব বগৰীৰ জোলখিনি প্ৰায় শুকাই আহিছে, গম পাব যে বগৰীৰ জেলিটো ৰেডি হৈ গৈছে। আৰু ঘৰতে বনাওক, ঠাণ্ডা বতৰত যিহেতু বগৰী বজাৰত এভেইলেবল পোৱা যায়। মই বনাই ট্ৰাই কৰি চালোঁ, আপোনালোকেও বনাওক। বেছি বস্তু দৰকাৰ হোৱা নাই, মাত্ৰ কেইটামান বস্তুৰে বনাইছোঁ। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।